নমস্কাৰ বন্ধুসকল, টিপছ গুৰু চেনেল আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম। তো বন্ধুসকল, আজি আমি পাতিম যে দৈনন্দিন জীৱনত আমি সম্ভোগ কাৰ্য মানে বৈবাহিক জীৱনত সম্ভোগ কাৰ্য কি স্থানত আমি মানে সবাতোকৈ আনন্দ লাভ কৰিব পাৰোঁ। বহুতে সুধি থাকে মোক যে থ্ৰীচামৰ বিষয়ে অলপ বুজাই দিয়ক। তো থ্ৰীচাম বোলা বস্তুটো এনেকুৱা হয়, যেতিয়া আপুনি আপোনাৰ সংগীৰ লগত যি বিচৰা ধৰণে শান্তি নাপায়, তো সেই শান্তিটো কিন্তু আপুনি ল'ব বিচাৰে। তাকে তো বেলেগ এজন পুৰুষৰ হতুৱাই আপোনাৰ হাজবেণ্ড বা আপোনাৰ বয়ফ্ৰেণ্ডে জনাকৈ যিটো সম্ভোগ কৰা হয় সেইটোকে থ্ৰীচাম বোলা হয়। থ্ৰীচামৰ বহুতো বেনিফিট আছে আৰু বহুতো মানে ইয়াৰ বেয়া লক্ষণো আছে। প্ৰথমতে বেনিফিটবিলাক আলোচনা কৰিম। আপোনাৰ মনত খেলি থকা যিটো সম্ভোগ কাৰ্যৰ ক্ৰিয়া সেইটো নাইকিয়া হৈ যায় থ্ৰীচামৰ জৰিয়তে, আৰু সকলোৰে লগত সেইটো সম্ভৱ নহয়। সেইহেতুকে থ্ৰীচামটো আপুনি এনেকুৱা এজন বিশ্বাসীৰ লগতে পাৰে যাক আপোনাৰ হাজবেণ্ড বা আপুনি বাৰুকৈ বিশ্বাস কৰে। তো থ্ৰীচাম কিছুমানে দুয়োজন পুৰুষৰ পৰা একেলগেও বিচাৰে, কিছুমানে 1/1ও বিচাৰে। তো বন্ধুসকল, থ্ৰীচাম কৰাৰ আগতে আপোনালোকে কেইটামান কথা বহুত গুৰুত্ব দিব লাগে, যাতে আপুনি কোনো প্ৰটেকশ্যন নোহোৱাকৈ থ্ৰীচাম নকৰে আৰু আপোনাৰ হাজবেণ্ড বা বয়ফ্ৰেণ্ডে পাৰ্মিশ্যন দিয়াৰ পিছতহে আপুনি থ্ৰীচাম কৰক। নহ'লে আপুনি যদি অন্য পুৰুষ এজনৰ লগত আপোনাৰ হাজবেণ্ডে গম নোপোৱাকৈ ছেক্স ক্ৰিয়া সম্পন্ন কৰে, তেনেহ'লে আপোনাৰ হাজবেণ্ডৰ যিখিনি ফিলিংছ আছিল সেইখিনি আপোনাৰ প্ৰতি নোহোৱা হৈ যোৱাৰ সম্ভাৱনা থাকে। সম্ভাৱনা বুলি ক'বলৈ গ'লে এইটো প্ৰায় শূন্যৰ দৰে হৈ যায়, মানে আপোনাক আপোনাৰ হাজবেণ্ডে ভাল নোপোৱা হৈ যাব পাৰে। তো সেইটোকে আপোনালোকে থ্ৰীচাম কৰাৰ আগত আপোনাৰ হাজবেণ্ড বা আপোনাৰ বয়ফ্ৰেণ্ডৰ লগত এবাৰ আলোচনা কৰি ল'ব। বহু পুৰুষে নাজানে যে নিজৰ সংগীক কেনেকৈ পৰম তৃপ্তি গৰাকী কৰিব পাৰে। সেইটোকে সেইসকল পুৰুষলৈ মই আজি কিছুমান টিপছ আপোনালোকক দিম। আপোনালোকে এই টিপছখিনি ফ'ল' কৰিলে নিশ্চয়কৈ আপোনাৰ সংগীক বিচৰা ধৰণে শান্তি দিব পাৰিব। প্ৰথমতে বন্ধুসকল, আপুনি সম্ভোগ কৰাৰ আগতে আপোনাৰ সংগীৰ পাৰ্মিশ্যন ল'ব যে তেখেত এই সম্ভোগৰ কাৰণে ৰেডি আছে নে নাই। আৰু সম্ভোগ কৰাৰ আগত সদায় গা ধুই ল'ব, কাৰণ দিনৰ দিনটো আপুনি ক'ত যায় ক'ত নাযায়, কি কৰে কি নকৰে, বীজাণুনাশক যিবিলাক আমাৰ শৰীৰত লাগি থাকে বা কিছুমান শৰীৰৰ অতি দুৰ্গন্ধ বাহিৰ হয়, যাতে সেই দুৰ্গন্ধবোৰ আপোনাৰ সংগীয়ে নাপায়। দুয়োজনে ধুনীয়াকৈ গা চা ধুই ল'ব। তাৰপিছত আপোনালোকে সম্ভোগত আৰম্ভ কৰিব পাৰে। সম্ভোগত লিপ্ত হোৱাৰ আগতে অলপ ফ'ৰপ্লে কৰিব। ফ'ৰপ্লে কি বস্তু বহুতে হয়তো নাজানে। ফ'ৰপ্লে হ'ল আপুনি আপোনাৰ সম্ভোগত যোৱাৰ আগত নিজৰ স্ত্ৰীৰ লগত কৰা কিছুমান বাহ্যিক ক্ৰিয়া, যিবোৰ কৰিলে আপোনাৰ সংগীজন উত্তেজিত হৈ উঠে। এই ক্ষেত্ৰত দুয়োজনৰে মতামত বা দুয়োজনৰে আকৰ্ষণটো সমানে থাকিব লাগিব, তেতিয়াহে আপোনালোক দুয়োজনে এই ক্ৰিয়াত
পৰম তৃপ্তি লাভ কৰিব। তো বন্ধুসকল, আজিলৈ মই বেছি নকওঁ, আৰু কিবা সুধিব লগা থাকিলে আপোনালোকে কমেণ্ট কৰি জনাব, সেই হেতুকে মই এই চেনেলটোত ভিডিঅ' আপলোড কৰিম। তো আজিলৈ ইমানে। থেংক ইউ।